এভৰিৱান নমস্কাৰ মই অনাক্ষী পোনপ্ৰথমে সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে ময়ো ভালে আছোঁ বৰ্তমান গৈ আছোঁ নেমুগুৰি তাকে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি আপোনাৰটো হাতত তুলি ল'ম বুলি ভাবি থাকোঁতে যাই তুলি লোৱা নহয় চ' ভাবিলোঁ যেহেতু ওলাই আহিছোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বেংগলৈ বুলি আহি আছোঁ তাকে বিশেষ এটা কামত ব'লকচোন এতিয়া ইমানৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ চাই থাকিব শেষলৈকে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ চ' মোৰ লগত আহি আছে এইফালে পেহী আমি দুইজনী আহি আছোঁ বেংকলৈ ব'লকচোন দেখাই থাকিম অকণমান কিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ গৈ থাকোঁ ব'লক আমি বেংক আহি পালোহি আমাৰ যিজন মেনেজাৰৰ লগত কাম আছিল তেখেতৰ কিবা কাম থকাৰ কাৰণে অকণমান ওলাই গ'ল সেইকাৰণে আমাৰ অলপ ৰ'ব লগা হৈছে আৰু আনফালে চাওকচোন বেংকত ৰেগুলাৰ বহুত বেছি মানুহ থাকে আজিও বহুত বেছি মানুহ আছে ভিতৰতো আছে বাহিৰতো আছে আৰু আনফালে এইজনী মই এইখিনি সময় চাওকচোন 2:30 পিছৰ সময়খিনিতো কুপন ল'বৰ কাৰণে মানুহে কেনেদৰে লাইন পাতি আছে ৰেগুলাৰ এনেদৰে মানুহ থাকে বেংকৰ পৰা এতিয়া আহি আছোঁ চ' আমাৰ বেংকৰ সকলো কাম হৈ গ'ল বহুত টাইম লাগিলে আমি এটামান বজাত ঘৰৰ পৰা আহিছিলোঁ বেংকলৈ এতিয়া 3টামান বাজিব হ'ল চ' আমাৰ বহুত বেছি টাইম লাগিলে এতিয়া ঘৰলৈ বুলি আহি আছোঁ ঘৰ পাবলৈ বেছি দেৰি নাই কিবা কিবি আনিছোঁ ঘৰতে গৈ চাহ খাম তাত খাবলৈ নহ'ল ইমান আমনি লাগিলে আৰু গৰমো যিমান উঠিছে সেইকাৰণে এইকেইদিন যিহেতু ৰ'দ দিছে ৰ'দ দিয়াৰ কাৰণে বাৰু ভালে পাইছোঁ বেয়া পোৱা নাই ইমান পানী হৈছিলে সকলোফালে সেইকাৰণে ৰ'দ দিছে কাৰণে ভালে পাইছোঁ এতিয়া ঘৰলৈ গৈ লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক তো আমি এতিয়া গৈ আছোঁ ঘৰলৈ বুলি পামেই আৰু তাৰপিছত আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ কিন্তু নাপাহৰিব আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবচোন সকলোৱে তেতিয়া মই তেনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম যিমানখিনি মই পাৰোঁ চেষ্টা কৰিম এতিয়া ঘৰ পালোহি এতিয়া মই এইফালে মুগাল এটা দেখিছে আপোনালোকে বহুত বেছি নহয় তথাপিও আছে আৰু অকণমান মই এতিয়া গুচাব লৈছোঁ মানে এইবিলাক বইল কৰি খাৰ দি পিনে মানে এইবিলাক বইল কৰিব লাগে কিন্তু সেইটো কৰা নাই যিহেতু সেইকাৰণে এনেদৰে এইটো কাটি দিব লাগে ইয়াৰ ভিতৰত লেটা সোমাই আছে এইটো কাটি দিব লাগে তাৰপিছত ভাজি খালে হয় মই তেনেদৰে কৰিম এতিয়া সেইকাৰণে কাটিব লৈছোঁ তাকে দেখাই দেখিমচোন ব'লক এইবিলাক দেখিছে নহয় এনেদৰে এইবিলাক মই এনেদৰে লৈ কটাৰী এখনেৰে এনেদৰে মাজতে কাটি লৈছোঁ লেটাটোত কাটিব নালাগে অকণমান আগলৈ কাটিব লাগে তাৰপিছত মই এনেদৰে জোকাই দিলে ওলাই পৰে এইবিলাক দেখিছে কাটি আছোঁ এইবিলাক খোলাবিলাক তাৰ কটাৰী এখন লৈ ল'ব লাগে আৰু বেছিকেইটা নাই এইকেইটা আছে বাৰু কাটি লওঁ তাৰপিছত দেখাই থাকিম আপোনালোকক এইকেইটা হৈছে আৰু এইবিলাক খোলা এইটোহে ইমানডোখৰমানত কাটিব লাগে লেটাটো ধৰি ল'ব লাগে ইমানডোখৰমানত ধৰি কটাৰীখনে এনেকৈ ৰেপি কাটিব লাগে মোৰ যিহেতু ষ্টেণ্ডো নাই আৰু কৰিবলৈ দিগদাৰ হৈছে সেইকাৰণে দেখাব পৰা নাই চ' কৰি লওঁ লেটাকেইটা ভালকৈ ধুই ল'লোঁ মই অকণমান ধুই পিনে এতিয়া কেৰাহী পাতি লওঁ এইফালে এতিয়া কেৰাহীখন বহাই দিছোঁ শুকাই লওক তাৰপিছত তেল দিম আৰু তেল ঢালি ল'লোঁ তেল বহুত বেছি দিয়া নাই অকণমান দিছোঁ আৰু মই আজি একদম চিম্পুল বনাম বেলেগ একো নবনাওঁ অকল ফ্ৰাইহে কৰিম তাকে দেখাম আৰু এইবিধ বস্তু কাৰ প্ৰিয় বাৰু কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু বহুত বেছি প্ৰিয় মই খাই বহুত বেছি ভাল পাওঁ মুগাল এটা আমাৰ ইয়াত বহুত বেছি পোৱা নাযায় কিছুমান মানুহে পোহে যদি আমি তেওঁলোকৰ পৰা ল'ব পাৰোঁ তেতিয়া পাওঁ আৰু খুব কম পৰিমাণে পাওঁ বহুত বেছিও নাপাওঁ এয়া দেখিছে এতিয়া দিবলৈ লৈছোঁ বিৰাট ভয় লাগে মোৰ এইটো সময়ত এতিয়া মই পৰিমাণ অনুসাৰে নিমখ দি লৈছোঁ আৰু লগতে অকণমান হালধি দি ল'ম মই তাৰ বাহিৰে বেলেগ একো ব্যৱহাৰ নকৰোঁ আৰু বইল কৰি ল'লে এই বস্তুটো বেছি ভাল হয় কিয়নো তেতিয়া এই ভিতৰৰ অংশবিলাক ওলাই নাযায় যদি ডাইৰেক্ট ফ্ৰাই কৰি দিয়া হয় ন ভিতৰৰ অংশবিলাক ওলাই যায় দেখিছে আপোনালোকে ওলাই গৈছে সেইটো বেছি টাইম নালাগে হ'বই আৰু অকণমান লৰাই মেলি দিম ভালদৰে অলমষ্ট ৰেডি হৈ গ'ল ইফালে চাব পাৰে ওচৰৰ পৰা দেখাই দিছোঁ লেটা এতিয়া ভাতৰ লগত খোৱাহে কথা আৰু প্ৰিয় বস্তু এটা ৰান্ধি বেছি দেৰি ভাত নোখোৱাকৈ থাকিবও নোৱাৰি এতিয়া মই মুগালেটাকেইটা ধুনীয়াকৈ এখন প্লেটত উলিয়াই ল'লোঁ আৰু মোৰ হাতত যিহেতু বহুত বেছি মুগালেটা নাছিল সেইকাৰণে যিমানকেইটা আছিল সিমানকেইটাৰে দেখালোঁ ইফালে এতিয়া মই আমলেট বনাই আছোঁ মাৰ কাৰণে ইফালে এটা আমলেট মাক বনাই দিলোঁ আৰু আনফালে এটা ডিম ইয়াত লৈছোঁ আৰু লগতে অকণমান মছলা দিছোঁ নিমখ দি ভালদৰে মিক্স কৰি লৈছোঁ অলপ দেৰি ফেটি লৈছোঁ মানে
মই এনেদৰে বনাই খাই ভাল পাওঁ। চ' এতিয়া ভালদৰে ফেটি লওঁ আৰু অকণমান ফেটি ল'ম আৰু মছলা দি দিছোঁ, মিট মছলা অকণমান দি দিছোঁ। কেৰাহীখনত আগতে যিহেতু এটা দিন ভজা হয়, সেইকাৰণে একেখনতে ভাজি লওঁ আৰু এইফালে তেল অকণমান দি লৈছোঁ আৰু এতিয়া মোৰ কাৰণে ধুনীয়াকৈ আমলেটটো বনাই আছোঁ। কোনে কোনে এনেদৰে আমলেট খাই ভাল পায় বাৰু মোক কমেণ্ট কৰি জনাবচোন। মই এনেদৰে খাই বহুত বেছি ভাল পাওঁ। যেতিয়া অকণমান ভালদৰে ফেটি লোৱা হয় ন, তাৰপিছত বনালে বহুত বেছি ভাল হয় খাবলৈ। চ' মোৰ এতিয়া আমলেট হৈ গ'ল, মই ভাতটো খাই ল'ম। মই ভাবিছোঁ ইমানতে মই মোৰ ব্লগটো সামৰি দিওঁ। এটা চিম্পুল ব্লগ দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব, আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহিম। ইমানতে সামৰিছোঁ।